হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাৰ কন্যা সন্তানগৰাকী আৰু পুত্ৰ সন্তানটি কিমান ডাঙৰ হ'ল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰিম। তেন্তে বলকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অভিনেত্ৰী আইমি বৰুৱাৰ জন্ম ঠাই বুলি ক'বলৈ গ'লে 1984 চনৰ 21 অক্টোবৰ তাৰিখে নগাঁও জিলাত জন্মগ্ৰহণ কৰিছিল আৰু তেখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। আৰু আইমি বৰুৱাৰ কন্যা সন্তানগৰাকী আৰু পুত্ৰ সন্তানটিৰ নাম হৈছে ক্ৰমে আৰোহী আৰু বীৰ। আৰু এইবাৰ আইমি বৰুৱাৰ সন্তান দুগৰাকীৰ লগত ভাল লগা কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়াই দিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদিহে এতিয়ালৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।